ভাৰতৰ অটোমোবাইল ইণ্ডাষ্ট্ৰী আটাইতকৈ বেছি পপুলাৰ আৰু কম্পিটিটিভ ছেগমেণ্টটো হৈছে সাব 4 মিটাৰ কম্পেক্ট এছইউভি। অক্টোবৰ 2024 দ্য ইকনমিক টাইমছৰ এক ৰিপৰ্ট অনুসৰি ভাৰতীয় গাড়ীৰ বজাৰৰ মুঠ 30% কেৱল এই ছেগমেণ্টৰেই গাড়ী বিক্ৰী হয়। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এই ছেগমেণ্টৰ আটাইতকৈ বেছি পপুলাৰ টপ চেলিং কাৰ মাৰুতি ব্ৰেজা। নমস্কাৰ বন্ধুসকল, মোৰ নাম অনুপম, আপোনালোকে চাই আছে AutoInside। আজি আমি কথা পাতিম 2024 চনৰ মাৰুতি সুজুকি ব্ৰেজাৰ বিষয়ে। 2016 চনত প্ৰথমবাৰৰ বাবে মাৰুতিয়ে বজাৰলৈ এইখন গাড়ী মুকলি কৰিছিল আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ গাড়ীখনৰ ছেকেণ্ড জেনেৰেশ্যন 2024 এইটো মডেল। আজি মোৰ লগত থকা এই মডেলটো হৈছে গাড়ীখনৰ VXI মডেল। আজি আমি কথা পাতিম এইটো মডেলৰ বিষয়ে। সুজুকিৰ পপুলাৰ গ্লোবেল চি প্লেটফৰ্মত নিৰ্মাণ কৰা হৈছে এই গাড়ীখন। আপোনালোকক জনাই থওঁ যে মাৰুতিৰ গ্ৰেণ্ড ভিটাৰা আৰু টয়োটাৰ আৰবান ক্ৰুজাৰো এইটো প্লেটফৰ্মতে নিৰ্মাণ কৰা হৈছে। ডাইমেনশ্যন ৱাইজ গাড়ীখনৰ লেন্থ হৈছে 3995 মিলিমিটাৰ, উইথ হৈছে 1790 মিলিমিটাৰ, হাইট হৈছে গাড়ীখনৰ 1685 মিলিমিটাৰ আৰু ইয়াৰ হুইল বেছ ৰখা হৈছে 2500 মিলিমিটাৰ। গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স দিয়া হৈছে 198 মিলিমিটাৰ, 48 লিটাৰ ইয়াৰ ফিউল টেংক কেপাচিটি আৰু গাড়ীখনৰ কাৰ্বেট হৈছে 1110 কিলোগ্ৰাম। অসমত গাড়ীখনৰ এক শ্বৰুম প্ৰাইচ ষ্টাৰ্ট হয় at rupees 8.34 lakhs and it goes up to rupees 14.14 lakhs. ফ্ৰণ্টৰ পৰা গাড়ীখন চালে দেখিব ইয়াত এটা গ্লছী গ্ৰে কালাৰৰ এলিমেণ্ট দিয়া হৈছে ফ্ৰণ্ট গ্ৰিল হিচাপে আৰু তাৰ ওপৰত প্লেচ কৰা হৈছে এটা ক্ৰম লাইন। তলৰ ফালে চালে দেখিব বহুত ডাঙৰকৈ বাম্পাৰটো ৰখা হৈছে। ইয়াত হেলোজেন ছেটআপত প্ৰজেক্টৰ হেডলেম্প দিয়া হৈছে। ফ্ৰণ্ট গ্ৰিল আৰু হেডলাইটৰ মাজৰ অভাৰঅল ছেটআপটো বৰ ধুনীয়াকৈ প্লেচ কৰা হৈছে। দূৰৰ পৰা সন্মুখলৈ চালে অভাৰঅল খুব এটা স্মাৰ্ট লুক দেখিবলৈ পোৱা যায়। ছাইড প্ৰফাইললৈ আহিলে দেখিব ইয়াৰ যিটো গ্লাছ এৰিয়া সেইটো বৰ ধুনীয়াকৈ দিয়া হৈছে। স্পেচিয়েলি চি পিলাৰ যিখন কোৱাৰ্টাৰ গ্লাছ পেনেল লগোৱা হৈছে সেইখন দেখিবলৈ বৰ ধুনীয়া লগা হৈছে। বাকী খুব প্লেইন ডিজাইন ৰখা হৈছে গোটেই গাড়ীখনত, কোনো আননেচেচাৰী ক্ৰোম এলিমেণ্ট দিয়া হোৱা নাই বা ক্ৰোম ডিজাইন দিয়া হোৱা নাই, যাৰ ফলত গাড়ীখন দেখিবলৈ বেছি স্পৰ্টিয়া লগা হৈছে। গাড়ীখনৰ ORPMলৈ যদি চাই তেনেহ'লে গাড়ীখনৰ ORPMখন বডি কালাৰ দিয়া হৈছে এলং উইথ টাৰ্ণ ইণ্ডিকেটৰ্ছ। আৰু তললৈ যদি চাওঁ আমি তেতিয়াহ'লে দেখিব ইয়াত এটা ডাঙৰকৈ প্লাষ্টিক লাইটিং দিয়া হৈছে, যিটো কমপ্লিটলি ছাবজেক্টিভ হয়। কোনোবা হয়তো ভাল লাগিব পাৰে বা কোনোবা বেয়া লাগিব পাৰে, কিন্তু পাৰ্চনেলি মোৰ কথা যদি সোধে তেনেহ'লে মই ভাবোঁ যে ইয়াত অকণমান সৰুকৈ দিলে হয়তো কিজানি আকৌ বেছি ভাল লাগিলে হয়। টায়াৰ প্ৰফাইললৈ যদি চাওঁ তেনেহ'লে ইয়াত 215/60 আৰু 16 ইঞ্চৰ টায়াৰ ব্যৱহাৰ কৰা হৈছে, যিটো দেখিবলৈ গোটেই গাড়ীখনৰ ডিজাইনটো সৈতে খুব ধুনীয়া হৈছে আৰু গাড়ীখনো চনতে খুব বেলেঞ্চ কৰি ৰাখে। আহিছোঁ গাড়ীখনৰ বেক প্ৰফাইললৈ। যদি পিছৰ পৰা আমি গাড়ীখন চাওঁ তেনেহ'লে মোৰ এইখন গাড়ী আন এখন গাড়ীৰ সৈতে বহুত চিমিলাৰ লাগে আৰু সেইখন কোনখন গাড়ী হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। দেখিছে ইয়াত এখন স্পইলাৰ দিয়া হৈছে আৰু তাত হাই মাউণ্ট ষ্টপ লেম্প দিয়া হৈছে। গ্লাছখনত ডিফগাৰ দিয়া হৈছে, কিন্তু কোনো ধৰণৰ ৱাশ্বাৰ আৰু ৱাইপাৰ দিয়া হোৱা নাই। দুয়োটা টাইল লেম্পৰ মাজত ডাঙৰকৈ ব্ৰিজাৰ বেজিং দিয়া হৈছে। ইয়াত LED টেইল লেম্প দিয়া হৈছে। তলত ডাঙৰকৈ ব্লেক কালাৰ বাম্পাৰটো দিয়া হৈছে, য'ত প্লেচ কৰা হৈছে 4টা পাৰ্কিং সেন্সৰ। আৰু এয়া হৈছে গাড়ীখনৰ 328 লিটাৰৰ এটা বুট স্পেচ, য'ত আপোনালোকে 4টামান ডাঙৰ লাগেজ একেলগে কঢ়িয়াই নিব পাৰিব আৰু আপোনালোকৰ যিকোনো এটা ট্ৰিপ কমফৰ্টেবল কৰি তুলিব পাৰিব। গাড়ীখনৰ ইঞ্জিনটো দেখুৱাইছোঁ। গাড়ীখনত ব্যৱহাৰ কৰা হৈছে 1.5 লিটাৰ 4 চিলিণ্ডাৰ K15C পেট্ৰল ইঞ্জিন, যিটোৱে প্ৰডিউচ কৰে 101.64 bhp আৰু 136.8 নিউটন মিটাৰ অফ টৰ্ক এট 4400 RPMত। গাড়ীখন দুটা ট্ৰান্সমিশ্যনৰ সৈতে পোৱা যায়, এটা হৈছে মেনুৱেল ট্ৰান্সমিশ্যন আৰু আনটো হৈছে টৰ্ক কনভাৰ্টাৰ অট'মেটিক ট্ৰান্সমিশ্যনৰ সৈতে। লগত থকা এই VXI ভেৰিয়েণ্টটোৰ সৈতে এনেকুৱা ধৰণৰ এটা টিপিকেল মাৰুতি চাবি পাব, য'ত দুটা বাটন দিয়া হয়, এটা লক আৰু এটা আনলক কৰিবলৈ। আহিছোঁ গাড়ীখনৰ ইণ্টেৰিয়ৰলৈ আহিলে দেখিব আপোনালোকে খুব ধুনীয়াকৈ নিট এণ্ড ক্লিনভাৱে গোটেই গাড়ীখনৰ ডিজাইনটো ৰখা হৈছে। ইয়াত ডেশ্ববৰ্ডত কোনো ধৰণৰ বৰ বেছিকৈ বিজি কৰি ৰখা হোৱা নাই। ইয়াত চেণ্টাৰ কনচোলৰ ঠিক ওপৰত এই দেখিছে আপোনালোকে এখন মিডিয়া কণ্ট্ৰল বাবে এখন টাচ পেনেল দিয়া হৈছে আৰু ইয়াত ড্ৰাইভাৰৰ ডোৰত গোটেইখিনি উইণ্ডো ৰিলেটেড কণ্ট্ৰলছ, ORPM কণ্ট্ৰল আৰু ডোৰ লক আনলক বাটনসমূহ একেলগে প্লেচ কৰা হৈছে।
আৰু ষ্টেৰিঙৰ কাষত ট্ৰেকশ্যন কণ্ট্ৰল আৰু হেডলাইট লেভেলাৰ দিয়া হৈছে আৰু ইয়াত এখন সেমি ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ দিয়া হৈছে য'ত এখন MID থাকিব তাত আপোনালোকে গাড়ীখন ৰিলেটেড বিভিন্ন ধৰণৰ ইনফৰমেশ্যন পাব আৰু এয়া ষ্টেৰিং মাউণ্টেড কিছুমান কণ্ট্ৰলছ দিয়া হৈছে য'ত আপোনালোকে মিডিয়া কণ্ট্ৰলছ আৰু ফোন ৰিচিভ কৰা আৰু কাটিব পাৰিব আৰু ইয়াত দেখিছে আপোনালোকে ইয়াত এটা অট'মেটিক ক্লাইমেট কণ্ট্ৰল AC দিয়া হৈছে আৰু গোটেই ডেশবৰ্ড আৰু তাৰ কাষৰ যিবোৰ প্লাষ্টিক পেনেল আছে এইসমূহ ব্লেকত দিয়া হৈছে গাড়ীখনৰ বেক সিট মেনেজমেণ্টটো খুব ধুনীয়া হয় ইয়াত তিনিজন এডাল্ট খুব কমফৰ্টেবলি বহিব পাৰিব গাড়ীখনৰ ড্ৰাইভাৰ সিটটো মোৰ হাইট এডজাষ্টমেণ্টৰ সৈতে এডজাষ্ট কৰা আছিলে মোৰ হাইট 5.8 ইঞ্চি হয় তথাপি মই যেতিয়া বেক সিটত বহি চাইছিলোঁ তেতিয়া মোৰ ক্ষেত্ৰত এনাফ লেগ ৰুম আৰু হেড ৰুম আছিলে আহক আমি গাড়ীখন চলাই চাওঁ যেহেতু আমি দিনটোৰ বাবে গাড়ীখন পাইছিলোঁ সেয়েহে আমি ডিফাৰেণ্ট ৰোড কণ্ডিশ্যনত গাড়ীখন চলাই চাবলৈ সুবিধা পাইছিলোঁ আৰু যদি মই এটা বাইকত মোৰ ফিডবেক দিবলৈ যাওঁ তেনেহ'লে এট দিছ প্ৰাইচ পইণ্ট The drive was absolutely incredible. 1.5 liter engine, 101 bhp power সৈতে এটা স্মুথ ড্ৰাইভিং এক্সপিৰিয়েন্স আপোনালোকে যিকোনো কণ্ডিশ্যনতে পাব কোনো ক্ষেত্ৰতে পাৱাৰ কমি আপোনালোকে এই গাড়ীখনৰ ক্ষেত্ৰত ফিল নকৰিব গিয়াৰ শিফটিং খুব স্মুথ লাইট ক্লাচ ব্ৰেক বাইটো খুব ধুনীয়া আৰু ষ্টেৰিং ফিডবেক খুব বঢ়িয়া এই ইঞ্জিন সেটআপ আৰু গ্লোবাল C প্লেটফৰ্মৰ কম্বিনেশ্যনটোৱে ওভাৰঅল গোটেই গাড়ীখনৰ ড্ৰাইভিং এক্সপিৰিয়েন্সটো খুব বেলেন্স আৰু কমফৰ্টেবল কৰি তোলে SUV সেগমেন্টৰ গাড়ী যদিও ইয়াত কোনো ধৰণৰ বডি ৰোল আপোনালোকে অনুভৱ নকৰিব ভিজিবিলিটি ওয়াইজ কোনো ধৰণৰ ইস্যু নাই ওখ ড্ৰাইভিং পজিশ্যনৰ পৰা খুব ধুনীয়াকৈ বহুত দূৰ ৰাস্তালৈ দেখা পাব আৰু গাড়ীখন চলাওঁতে সন্মুখৰ বনেটখনো দেখা পাই থাকিব আৰু এৰ্গনমিক ওয়াইজো কোনো ধৰণৰ অসুবিধা নাপায় সকলোবোৰ কণ্ট্ৰলছ ড্ৰাইভাৰৰ সিটটোৰ পৰা আপোনাৰ ৰিচতে থাকিব চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে বহুমূলীয়া পৰামৰ্শ আৰু আমাৰ যিসমূহ ভুল ত্ৰুটি হৈছে সেইসমূহ আপোনালোকে কমেন্টত জনাব আৰু লগতে যদি আপোনালোকে এই চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আমাক অলপ গ্ৰো কৰিবলৈ সহায় কৰক আৰু যদি আপোনালোকৰ যিকোনো ফ্যামিলি মেম্বাৰ্স বা আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ডৰ মাজত এই গাড়ীখন ল'ব বিচাৰিছে তেওঁলোকৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আজি ভিডিঅ'টোত ইমানেই আছিল লগ পাম পৰৱৰ্তী ভিডিঅ'ত